खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि बाक्सानि बरमायाव एक्स एनडिएफबि वेलफेयार एसोसिएशनआ मावसुमा मेल जिरायदों। आसाम सरकार आरो भारत सरकारा बिटिआर गोरोबथानि दफाफोरखौ थाबैनो मावफुंनानै होनांगौनि थाखाय दाबि दिखांदों एक्स एनडिएफबि वेलफेयार एसोसिएशननि आफादगिरि रुजुगोरा मोसाहारिया। बिटिआर गोरोबथा बायदियै सानजाहा गहपुरसिम सिमा बारायनाय खामानि आरो मोन 60 बियाब बारायनाय खामानिया थाबैनो मावफुंजानांगौ आरो बिटिआर गोरोबथानि दफा बायदियै बाक्सानि सालबारियाव एनडिएफबिनि मुंख्लंफोरनि मिउजियाम, बाक्सानि बरमायाव सेन्ट्रेल इउनिभार्सिटि, अदालगुरियाव ट्राइबेल इउनिभार्सिटि आरो आद्रा थानाय बारग' एनडिएफबि आरो मुंख्लंफोरनि एक्स ग्रेसिया बायदि आद्रा जानानै थानायखौ मावफुंनांगौ आरो गोबां एनडिएफबिफोरनि एनआइए केस नांनानै थानायखौ थाबैनो बोखारनांगौ बायदिखौ नोजोर होनानै सरकारखौ नारसिनथाय होनो गोख्रै सावरायनाय हाबाफारि लादों एक्स एनडिएफबि वेलफेयार एसोसिएशनआ। सावरायनाय हाबाफारियाव एक्स एनडिएफबि वेलफेयार एसोसिएशननि आफादगिरि रुजुगोरा मोसाहारि, गाहाय नेहाथारि दानसोरां नार्जारि, अदालगुरि बिधानसभा बियाबनि एमएलए गबिन्द बसुमतारी, लेङाइ आफादगिरि बिनुएल औवारि बिथांमोना बाहागो लादों। কৰিব লাগিলে মানে আপনি গফুৰলৈকে বাঢ়িব লাগিছিলে আমাৰ বিটিআৰ মানে এৰিয়াটো এটা গফুৰলৈকে বাঢ়িছে এতিয়ালৈকে কোনো মানে গাঁওবিলাক এতিয়ালৈকে সম্পূৰ্ণভাৱে অন্তৰ্ভুক্ত হোৱা নাই আৰু আমাৰ যিটো এতিয়া বিটিচিত যিটো মানে 40টা সমষ্টি আছে এমচিএলএ সমষ্টি 40টা আছে এইটো 60টা আৰু মানে 20টা বাঢ়াব লাগিছিলে এতিয়াও বাঢ়া নাই এইখিনি এইবিলাকো আমি মানে প্ৰতি ৰিভিউ মিটিঙতে এইটো কোৱা হয়। যোৱা জানুৱাৰী 8 তাৰিখত মানে ভিডিঅ' কনফাৰেন্স দ্বাৰা দি মিটিং এটা হৈছিলে চেন্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু আমাৰ চুক্তিকাৰী দল মাজত এইটো আমি আলোচনা কৰিছো। মানে এনেকৈ প্ৰায় 5 মাহ 6 মাহ মূৰে মূৰে এনেকুৱা হৈ থাকে কিন্তু এতিয়ালৈকে হোৱা নাই। এইটো অতি সোনকালে কৰিব লাগে বুলি আমি দাবী জনাই আহিছো। আমি আজি एक्स एनडिएफबि वेलफेयार एसोसिएशन हिसाबै बाक्सा जिल्लार बरमात আমি এটা এক্সিকিউটিভ মিটিঙত আমি মিলিত হৈছোঁ আৰু আমি एक्स एनडिएफबি হিচাপে আজি মিটিঙত যোৱা 2020 27 জানুৱাৰীত যি আমাৰ বিটিআৰ চুক্তি হৈছিলে এই চুক্তিৰ দফা মতে আমাৰ দফাত যিমানখিনি আমাৰ ইস্যুজ আছে, যিমানখিনি আৰ্টিকেল আছে, এই আৰ্টিকেলবিলাকত পইণ্টছবিলাকৰ আমাৰ মানে গোটেই পইণ্টছটো আমি সামৰি পেলাই কোনটো ইমপ্লিমেণ্ট হ'ল, কোনটো ইমপ্লিমেণ্ট নহ'ল সেই বিষয়ে আমি বিতংভাৱে আমি আলোচনা কৰিছোঁ। কিয়নো আমাৰ एक्स एनडिएफबি হিচাপে যোৱা 2020ত যে চুক্তি হৈছিলে ইয়াত চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্ট ইয়াতে হাইকোৰ্ট কৰিবলৈ এটা এগ্ৰিমেণ্ট হ'ল। এই এগ্ৰিমেণ্ট হোৱা আজি প্ৰায় 6 বছৰ হ'বলৈ গৈ আছে কিন্তু এতিয়ালৈকে বহুতখিনি দফা এতিয়ালৈকে মানে ইমপ্লিমেণ্ট হোৱা নাই। সেইভাৱে আমি বিতংভাৱে এইটো আলোচনা কৰিবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমি এইটো দাবী জনাইছোঁ যে এই মানে দফাবিলাক বা ইমপ্লিমেণ্ট কৰিব লাগে অতি সোনকালে। কিয়নো আমাৰ এতিয়ালৈকে एक्स एनडिएफবি হিচাপে যিমানখিনি আমাৰ কেছ আছিলে সেই কেছলৈ এতিয়ালৈকে উইথড্ৰ হোৱা নাই আৰু যি এক্স গ্ৰেচিয়া দিব লাগিছিলে যিবিলাক মানে শ্বহীদ আছিল সেই শ্বহীদ এতিয়ালৈকে প্ৰায় 800 জনৰ অলপ ওপৰত দিছে, এতিয়ালৈকে প্ৰায় 2000ৰ অধিক এতিয়ালৈকে দিয়া নাই। এইটো অতি সোনকালে দিব লাগে আৰু একৰৰ দফা মতে আমাৰ এইখিনি এৰিয়াত বহুতখিনি মানে ইনষ্টিটিউশ্যন স্থাপন কৰিব লাগিছিলে, সেই ইনষ্টিটিউশ্যন স্থাপন এতিয়ালৈকে হোৱা নাই। উদাহৰণস্বৰূপে আমাৰ বাক্সাৰ বৰমাত চেন্ট্ৰেল ইউনিভাৰ্চিটি হ'ব লাগিছিলে, ওদালগুৰিত ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ব লাগিছিলে, এইটো এতিয়ালৈকে হোৱা নাই। আনকি যিটো চেংচন হৈছে বাক্সা জিলাৰ সালবাৰীত বডোলেণ্ড মুভমেণ্ট মেমৰিয়েল এটা মিউজিয়াম হিচাপে এটা স্থাপন মানে কৰিবৰ কাৰণে অলৰেডি এইটো টেণ্ডাৰো হৈ গ'ল, চেংচনো হৈ গ'ল কিন্তু বৰ্তমান যিটো মানে কাম এইটো বিটিআৰ চৰকাৰ তথা
BTC মানে প্ৰশাসনে এতিয়ালৈকে বন্ধ কৰি থৈছে বুলি আমি এইটো গম পাইছোঁ। এইটো এই জাগাত আমি প্ৰায় 1 মাহ আগত আমি এইটো তাতে গৈ পেলাই আমি চালোঁ আৰু ডিমাণ্ডো দিছিলোঁ এইটো অতি সোনকালে এইটো আমাৰ মুভমেণ্টৰ মেমৰি হিচাপে এইটো কিবা কৰিব লাগে, পূৰ্ণাংগভাৱে কিবা কৰিব লাগে, সম্পূৰ্ণ মানে বনাব লাগে, এইটো আমি দাবী জনাইছিলোঁ। সেইকাৰণে আজি এইটো লৈ পেলাই আমি চৰকাৰলৈ এটা দাবী জনাব বিচাৰিছোঁ, যিমানখিনি আমাৰ XNDB ৰিলেটেড কেছ বা এক্স ক্ৰিচিয়া এইটো পাব লাগে, কেছবিলাক উইথড্ৰ কৰিব লাগে, এইটো অতি সোনকালে কৰিব লাগে। আৰু প্ৰতি বছৰে এক্স ক্ৰিচিয়া হিচাপে আমাৰ 27 জানুৱাৰী যিটো একৰ্ড ডে পালন কৰে, সেই একৰ্ড ডে পালনৰ সময়ত প্ৰায় যোৱা 5টা বছৰত আমি কিছু অংশ হ'লেও আমি পাই আছিলোঁ, কিন্তু এই বছৰ আজি 23 তাৰিখ হৈ গ'ল জানুৱাৰীৰ, এতিয়ালৈকে কোনো কা খবৰ নাই। এই বছৰ দিব না নাই এইটো আমি নাজানো আৰু। সেইকাৰণে এইটো লৈ পেলাই আমি আজি গোটেই ইয়াৰ মানে বিটিআৰ একৰ্ডৰ যিটো দফা, সেই দফাটো বিশ্লেষণ কৰি পেলাই আমি আলোচনা কৰিছোঁ। এই কিবাটোৱে আজি মূল কিবা আছিলে